হাই ফ্ৰেণ্ডছ, বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খনটিত দেৱযানীয়ে হাতযোৰ কৰি জীৱনটো যে দেৱযানীৰ নিজৰ মতে জীয়াবলৈ দিয়ক আৰু যে অৰ্ণৱক ইয়াৰ পৰা গুচি যাবলৈ চিঞৰি চিঞৰি কোৱাত অৰ্ণৱে গুচি আহে আৰু আহি থাকোঁতে গিৰিধৰে মানুহ কেইটামান লৈ আহি অৰ্ণৱক দেৱযানীৰ লগত কি সম্বন্ধ আছে বুলি কৈ অৰ্ণৱক বহুত মাৰে। ইফালে দেউতাকে ডাঙৰ বিজনেছমেন আগৰলাক লগ কৰিবলৈ অভিক ফোন কৰি কোৱাত মাকে ডাঙৰ মানুহক নিজে লগ কৰাৰ কথা দেউতাকক কওঁতে আৰু কেইদিনমানৰ পিছত যে অভিৰ নামতেই গোটেই কোম্পানীটো লেখি দিয়াৰ কথা কয় আৰু মাকে শুনি দুইটাৰ মাজত যে সমানেই ভাগ কৰি দিয়াৰ কথা কোৱাত যাক যে জীৱনৰ পৰাই আঁতৰ কৰি দিছে তাক যে কোম্পানীৰ ভাগ দিয়াৰ কথা কেনেকৈ ভাবিলা বুলি মাকক দেউতাকে ক'ব। ইফালে দেৱযানীয়ে বিবাহৰ অন্তিমটো ক্ৰিয়া শেষ হ'ব লওঁতেই মণ্ডপৰ পৰাই বৰমাকে পলুৱাই পঠাই দিয়ে আৰু অৰ্ণৱেও দুয়োটাই মিলি জীৱনৰ যুঁজখন যুঁজি যাম বুলি দুয়োটাই পলাই যায়। এতিয়া বাৰু অৰ্ণৱ আৰু দেৱযানীয়ে বিয়া পাতিব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাই থাকক জনপ্ৰিয় বৰষুণ ধাৰাবাহিকখন।